নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন ৰাজখোৱা মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰোঁ আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়ৰ সম্পৰ্কে মই ইয়াত আলোচনা কৰোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক লাইক কৰিব কমেন্ট কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আমাৰ ইচ্ছাবিলাক পূৰ্ণ কৰিব পৰা এটা শক্তিশালী উপায়ৰ সম্পৰ্কে আলোচনা কৰিব আগবাঢ়িছো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ থওঁ এটো এটা অত্যন্ত পৰীক্ষিত আৰু শক্তিশালী ইচ্ছা পূৰ্তিৰ প্ৰয়োগ কেৱল এখিলা গছৰ পাতৰ সহায়ত আমি এই প্ৰয়োগটো কৰিব পাৰোঁ আৰু সেইখিলা গছৰ পাত হৈছে তেজপাত কিন্তু এই প্ৰয়োগটোত কেৱল আমি পজিটিভ ইচ্ছাবিলাকে আমি পূৰ্ণ কৰিব পাৰোঁ অৰ্থাৎ আমি কাৰোবাক ক্ষতি কৰাৰ কথা বা নিগেটিভ কিছুমান ইচ্ছা ধৰক আমুকৰ বিচ্ছেদ হৈ যাওক আমুক ধ্বংস হৈ যাওক এইবিলাক ইচ্ছা কিন্তু ইয়াত পূৰ্ণ নহ'ব কেৱল মাত্ৰ পজিটিভ ইচ্ছা যে আমাৰ স্বাস্থ্যৰ সমস্যা আছে স্বাস্থ্য সমস্যাবিলাক যাতে দূৰ হওক আমি যাতে ভাল চাকৰি লাভ কৰোঁ আমাৰ শিক্ষা দীক্ষাত উন্নতি হওক পৰীক্ষাত ভাল ফল যাতে আমি লাভ কৰোঁ এইবিলাক ইচ্ছা যিবিলাক পজিটিভ ইচ্ছা এই পজিটিভ ইচ্ছাবিলাক পূৰ্ণ কৰাৰ ক্ষেত্ৰতে কিন্তু এই প্ৰয়োগটোৱে আপোনাৰ হৈ কাম কৰিব তেজপাত এটা পজিটিভ বস্তু তেজপাতত এটা পজিটিভ এনাৰ্জি থাকে তেজপাত আমি যি খাদ্যত ব্যৱহাৰ কৰোঁ বে লিফ বুলি যাক ইংৰাজীত কোৱা হয় হেয়া লক্ষ্মী দেৱীৰ অত্যন্ত প্ৰিয় বস্তু কিন্তু তেজপাতত এটা পজিটিভ গুণ আছে এই প্ৰয়োগটোত আমি কিদৰে তেজপাতৰ পজিটিভ এনাৰ্জিটো আমি আমাৰ ইচ্ছা পূৰণৰ কাৰণে ইউনিভাৰ্সত সিগনেল দিম সেই তাৰে প্ৰয়োগ আমি এই ভিডিঅ'টোত ভালকৈ জানিম বা শিকিম বন্ধুসকল এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক তিনটা বস্তু লাগিব এখন আমাক কাঁহী লাগিব এডাল মমবাতি লাগিব এটা ৰঙা কলম লাগিব অৰ্থাৎ চিয়াহী কালাৰটো ৰঙা হ'ব লাগে আৰু এখিলা ফটা চিতা নোহোৱা একদম সুন্দৰ কোনো ধৰণৰ দাগ নথকা ফুটা নথকা সিগা বা ফটা নথকা এখন আমাক তেজপাত লাগিব বন্ধুসকল কাঁহী বা প্লেটখন বা থালখন আমাক এটো কাৰণে লাগিব যেহেতু আমি তেজপাতখন জ্বলাম গতিকে ছাইখিনি যাতে তত হিচৰিত হৈ নাযায় তাৰ কাৰণে আমাক থালখনৰ প্ৰয়োজন হ'ব এই প্ৰয়োগটো আমি নিৰ্দিষ্ট এটা সময়ত কৰিব লাগিব কিন্তু যধে মধে ইয়াক প্ৰয়োগ কৰিলে এই টেকনিকে বা এই প্ৰয়োগে আমাক কিন্তু ভাল ফল দিব নোৱাৰে এই প্ৰয়োগটো আমি কৰিব লাগিব কোনোবা এটা অমাৱস্যাৰ দিনা নহলে কোনোবা এটা পূৰ্ণিমাৰ দিনা আৰু কোনটো সময়ত কৰিব লাগিব হেতু শুনি লওক 11টা 11 দিনৰ 11টা 11 বা ৰাতি 11টা 11 বাজি 11 মিনিট এই টাইমটো হৈছে সকলোতকৈ শক্তিশালী এঞ্জেল টাইম গতিকে এই 11 বাজি 11 মিনিটতে আমি এই প্ৰয়োগটো কৰিব লাগিব আৰু এই প্ৰয়োগটো যদি আমি অমাৱস্যাৰ দিনা কৰো বা পূৰ্ণিমাৰ দিনা কৰো তেন্তে ই আমাক 100% ৰিজাল্ট প্ৰদান কৰিব পাৰে বন্ধুসকল পূৰ্ণিমাৰ দিনা বা অমাৱস্যাৰ দিনা এটো কাৰণে কৰিব লাগে যে পূৰ্ণিমাৰ দিনা বা অমাৱস্যাৰ দিনা আমাৰ আৰ্থত এটা সাংঘাতিক ভাইব্ৰেচন থাকে এটা এনাৰ্জি থাকে গতিকে যদি পূৰ্ণিমাৰ দিনা বা অমাৱস্যাৰ দিনা 11 বাজি 11 মিনিটত দিনৰে হোক বা ৰাতিয়ে হোক এই প্ৰয়োগটো হেতু সময়ত আমি কৰো আমাৰ ইচ্ছাবিলাক পূৰ্ণ হোৱাৰ সিগনেলটো ইউনিভাৰ্সে অতি সোনকালে লাভ কৰিব প্ৰথমতে আমি তেজপাত খিলা লম তেজপাত খিলাত আমি নিজৰ ইচ্ছাটো লিখিম এতিয়া ইচ্ছাটো মানুহৰ ধেৰ থাকিব পাৰে কিন্তু আপুনি কেৱল এটা ইচ্ছাহে আপুনি তাত লিখিব পাৰিব অৰ্থাৎ আপোনাৰ ধেৰ ইচ্ছা আছে কিন্তু কোনটো ইচ্ছা আপুনি অতি সোনকালে পূৰ্ণ হোৱাটো বিচাৰে সেই ইচ্ছাটো আপুনি তাত লিখিব ধৰি লওক আপুনি চাকৰি পোৱাৰ ইচ্ছা আছে তেন্তে আপুনি তাত লিখিব জব বা চাকৰি চৰকাৰী চাকৰি ধৰি লওক আপোনাৰ স্বাস্থ্য সমস্যা চলে স্বাস্থ্যৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'ব খুজিছে তেন্তে আপুনি লিখিব তাত স্বাস্থ্য বা হেলথ আপুনি ইংৰাজী বা অসমীয়া দুইটা ভাষাতে লিখিব পাৰে যদি আপুনি টকা পইচা বিচাৰিছে তেন্তে আপুনি তাত লিখিব পাৰে মানি যদি আপুনি সুখ সমৃদ্ধি বিচাৰিছে তেন্তে আপুনি লিখিব হ্যাপিনেস যদি আপুনি কিবা ৰিলেশনশিপৰ সমস্যাত ভুগি আছে ৰিলেশনশিপৰ লগত জড়িত কিবা ইচ্ছা পূৰ্ণ কৰিব খুজিছে তেন্তে আপুনি তাত লিখিব ৰিলেশনশিপ বা সম্পৰ্ক বা সম্বন্ধ বস আপুনি এটা লাইনত লিখিলেই হ'ল ইংৰাজীত লিখিলেও হ'ব বা অসমীয়াতো আপুনি লিখিব পাৰে যদি আপুনি প্ৰেম সম্পৰ্কীয় কিবা ইচ্ছা পূৰ্ণ কৰিব খুজিছে তেন্তে তাত লিখিব লভ যদি আপুনি বিবাহৰ সম্পৰ্কীয় কিবা ইচ্ছা পূৰ্ণ কৰিব খুজিছে তাত আপুনি লিখিব মেৰিজ বা বিবাহ যদি আপোনাৰ কিবা লোন আছে বা ধাৰ আছে ধাৰৰ পৰা মুক্ত হ'ব খুজিছে তাত তেন্তে লিখিব আপুনি ঋণ মুক্তি বা লোন ৰিপেমেন্ট
যদি কাৰোবাৰ লগত আপোনাৰ সম্পৰ্কটো ভাল কৰিব খুজিছে তেতিয়া সেই ব্যক্তিজনৰ নামো আপুনি তেজপাতত লিখিব পাৰে যদি আপুনি ঘৰ কিনিব খুজিছে বা ঘৰ বনাব খুজিছে তেন্তে আপুনি তাত লিখিব ঘৰ বা হাউচ বা হোম যদি আপুনি বিজনেছটো আপোনাৰ বিজনেছ কৰে আপোনাৰ বিজনেছৰ উন্নতি বিচাৰিছে তেন্তে আপুনি তাত লিখিব বিজনেছ গ্ৰোথ বা বিজনেছ এক্সপানশ্যন যদি আপুনি মনৰ শান্তি বিচাৰিছে তেন্তে তাত লিখিব মেণ্টেল পিছ মানসিক শান্তি এইদৰে আমি বিভিন্ন ইচ্ছাবিলাক আমি তেজপাতত লিখিব পাৰোঁ কিন্তু এটা কথা মনত ৰাখিব যে আপুনি কেৱল এটা সময়ত এটা ইচ্ছাহে আপুনি তেজপাতত লিখিব পাৰিব 2-3টা ইচ্ছা লিখি কিন্তু আপুনি এই প্ৰয়োগটো কৰিব নোৱাৰিব যদি এটা ইচ্ছা পূৰণ হৈ যায় তাৰ পিছত আপুনি আনটো ইচ্ছাৰ কাৰণে এই প্ৰয়োগটো একে প্ৰক্ৰিয়াৰে কৰিব পাৰিব আৰু যেটো কলমেৰে লিখিব তাৰ চিয়াহিটো যাতে ৰঙা হয় হেতু আপোনালোকে কিন্তু ধ্যান ৰাখিব বন্ধুসকল এটো এটা আমাৰ ইচ্ছা পূৰ্তিৰ এটা প্ৰয়োগ কিন্তু কিছুমান অদ্ভুত ইচ্ছা আপুনি নিবিচাৰিব ধৰি লওক আপুনি এগৰাকী হাউসৱাইফ আপুনি একো কাম নকৰে একো বিজনেছ নকৰে কিন্তু আপুনি যদি বিচাৰে পইচা তাত আপুনি মানি লিখি পেলাই এই প্ৰয়োগটো কৰিবলৈ যায় তেতিয়াও আপোনাৰ এই ইচ্ছা পূৰ্ণ নহয় যেহেতু আপুনি একো কামেই নকৰে একো বিজনেছ নকৰে আপোনাৰ হাতলৈ পইচা কেনেকৈ আহিব যদি আপুনি এটা ইচ্ছাৰ পিছত দৌৰি আছে তাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে কষ্ট কৰি আছে কিন্তু আপোনাৰ সেই ইচ্ছাটো পূৰ্ণ হোৱাত বাৰে বাৰে বাধা আহিছে সমস্যা আহিছে তেতিয়া আপুনি এই প্ৰয়োগটো কৰিব পাৰে আৰু এই প্ৰয়োগে আপোনাক 100% ফল আপোনাক প্ৰদান কৰিব বন্ধুসকল মই আগতেও কওঁ যে আমাৰ জীৱন ৰথৰ দুটা চকা এটা হল ভাগ্য এটা হল কৰ্ম দুইটা সমানে আমি চলাব লাগিব কৰ্ম কৰাৰ লগতে ভাগ্য সাপোৰ্টৰ কাৰণে আমি এইখিনি কাম বা এইখিনি প্ৰয়োগ আমি কৰিব লাগে বা কৰিব পাৰো বন্ধুসকল এই প্ৰয়োগটো কৰা আপুনি 21 দিনৰ পিছত 30 দিনৰ পিছত বা 45 দিনৰ পিছত ইয়াৰ আপুনি ৰিজাল্ট লাভ কৰিব পাৰে কিন্তু কাৰোবাৰ ক্ষেত্ৰত হয়তো 2 দিন বেছি দেৰি হ'ব পাৰে কিন্তু আপুনি ধৈৰ্য সহকাৰে বিশ্বাসৰ সৈতে এই প্ৰয়োগটো কৰিব লাগে বন্ধুসকল সকলোৰে অৰা একে নাথাকে সকলোৰে গ্ৰহৰ দশা মহাদশাও কেতিয়াবা একেই নাথাকে কাৰোবাৰ যদি বহুত বেয়া দশা চলি থাকে বা তেওঁ যদি অৰা নিগেটিভ হৈ থাকে তেতিয়াও কিন্তু তেওঁ এই প্ৰয়োগবিলাক কৰাৰ পিছতো ৰিজাল্ট লাভ কৰাত অকমান দেৰি হয় বা সমস্যা হয় কিন্তু তথাপি ধৈৰ্য হেৰাব নালাগে দুদিনমান ওয়েট কৰিব লাগে আৰু যদি কিবা কৰোতে মিলতে ভুল কৰে তেতিয়াহলে আকৌ এবাৰ সেই প্ৰয়োগটো কৰি চাব লাগে বা চেষ্টা কৰি চাব লাগে কেতিয়াও ধৈৰ্য হেৰাব নালাগে সম্পূৰ্ণ পজিটিভ মন লৈ সম্পূৰ্ণ বিশ্বাসৰ সৈতে প্ৰয়োগ কৰিব নিশ্চয় আপোনালোকৰ ইচ্ছাবিলাক পূৰ্ণ কৰাত এই প্ৰয়োগে সহায় কৰিব কেনেকৈ প্ৰয়োগটো কৰিব লাগে ধৰি লওক আপুনি পূৰ্ণিমাৰ দিনা 11:11 এই প্ৰয়োগটো কৰিব অৰ্থাৎ 11:11 এই প্ৰয়োগটো কৰিব তাৰ আগতে আপুনি বস্তুখিনি যোগাৰ কৰি ল'ব আপুনি তেজপাতত কি ইচ্ছা আছে আপোনাৰ সেই ইচ্ছাটো লিখি ল'ব ৰঙা কলমৰ সৈতে তিনিবাৰ দীঘলকৈ উশাহ ল'ব ৰিলেক্স কৰি ল'ব নিজকে ৰিলেক্স কৰি আপুনি বাও হাতত সেই তেজপাতখিলা ৰাখিব ৰাখিলে এই হাতটোৱে এনেকৈ জপাই দিব জপাই লৈ কওক যে থ্যাংক ইউ ইউনিভাৰ্স মোক আমুকটো ইচ্ছা পূৰ্ণ কৰাৰ কাৰণে আৰু মনে মনে আপুনি ভিজুৱেলাইজ কৰক যে আপোনাৰ সেই ইচ্ছাটো পূৰ্ণ হৈছে আপুনি সেই তেজপাতখিলাত আপোনাৰ মনৰ যেটো ইচ্ছা তাৰ এনাৰ্জিটো আপুনি সেই তেজপাতখিলাত প্ৰদান কৰক আপুনি ইউনিভাৰ্সক থ্যাংক ইউ দিয়াৰ লগতে আপুনি মনে মনে এটো কথা ভাবক যে মোৰ এটো ইচ্ছা পূৰ্ণ হৈছে এদৰে আপুনি ভিজুৱেলাইজ কৰক নিজৰ মনৰ ভিতৰতে আৰু ভিজুৱেলাইজ কৰাৰ সময়ত যাতে আপোনাৰ 11:11 হয় হেতু কিন্তু মনত ৰাখিব তাৰ পিছত আপোনালোকে সেই তেজপাতখিলা জ্বলাই দিয়ক জ্বলাই পেলাই তাৰ ছাইখিনি কিন্তু মাটিত পৰিবলৈ নিদিব ছাইখিনি কোনবা এটা থালত আপুনি থালখন যেহেতু আমি লৈছো থালখনত আমি সেই ছাইখিনি তাত ৰাখি দিম তাৰ পিছত আমি সেই থালত থকা ছাইখিনি বাহিৰলৈ লৈ যাম বাহিৰত লৈ গৈ পেলাই আমি মনতে আকৌ এবাৰ আমাৰ ইচ্ছাটো পূৰ্ণ হৈছে বুলি ইউনিভাৰ্সক থ্যাংক ইউ দিওঁ অৰ্থাৎ থ্যাংক ইউ ইউনিভাৰ্স মোক আমুকটো ইচ্ছা পূৰ্ণ কৰাৰ বাবে বুলি কৈ আমি ওপৰলৈ ছটিয়াই দিম ওপৰলৈ ছটিয়াই দিয়াৰ পিছত সেই তেজপাতখিনি আমাৰ গাত পৰিলৈ একো নাই মাটিত পৰিলৈ কোনো কথা নাই তাৰ পিছত আমি আকৌ এবাৰ ইউনিভাৰ্সক ধন্যবাদ দিম যে থ্যাংক ইউ ইউনিভাৰ্স আমাৰ আমুকটো ইচ্ছা পূৰ্ণ কৰাৰ বাবে অৱশ্যে তেজপাতখিলা জ্বলোৱাৰ লগে লগে আপুনি ছাইখিনি পেলাব লাগে বুলি কোনো কথা নাই হয়তো আপুনি অকমান দেৰিকৈও আপুনি পেলাব পাৰে কিন্তু যেতিয়া আপুনি ওপৰলৈ সেই ছাইখিনি দলিওৱাৰ পিছতো কিন্তু আপুনি ইউনিভাৰ্সক এবাৰ ধন্যবাদ দিবলৈ নাপাহৰিব যে থ্যাংক ইউ ইউনিভাৰ্স মোক আমুকটো ইচ্ছা পূৰ্ণ কৰি দিয়াৰ কাৰণে বন্ধুসকল এই প্ৰয়োগটো সম্পূৰ্ণ বিশ্বাসৰ সৈতে মই যিদৰে ক'লো সেইদৰে কৰিব আৰু এই প্ৰয়োগটো যেতিয়া আপুনি হাতত এই তেজপাতখিলা ৰাখি পেলাই মনৰ ইচ্ছাটো ভিজুৱেলাইজ কৰিব বা ইউনিভাৰ্সক থ্যাংক ইউ ক'ব হেতু সময়ত যাতে ঘড়ীত 11:11 হয় অৰ্থাৎ 11:11 হয় হেতু কথাও ধ্যান ৰাখিব বন্ধুসকল তাৰ পিছত ছাইখিনি দলিয়াওঁতে কোনো টাইম চাবৰ দৰকাৰ নাই ছাইখিনি আপুনি প্ৰয়োগটো কৰাৰ পিছত
2 ঘণ্টাৰ পিছত 1 ঘণ্টাৰ পিছত বা লগে লগে আপুনি বাহিৰত নি উৰাই দিব পাৰে তাত কোনো টাইমৰ কথা নাথাকে বন্ধুসকল এইদৰে আমি তেজপাতৰ পজিটিভ এনাৰ্জিটো আমাৰ নিজৰ ইচ্ছা পূৰণৰ কাৰণে প্ৰয়োগ কৰিব পাৰোঁ অৰ্থাৎ ইউনিভাৰ্সক আমি সিগনেল দিব পাৰোঁ যে আমাক এই ইচ্ছাটো আমি পূৰ্ণ হোৱাটো আমি বিচাৰিছোঁ বন্ধুসকল ইউনিভাৰ্স মানে সকলো তাত ঈশ্বৰো ইনক্লুড আছে ভগৱানো তাতে ইনক্লুড হৈ আছে বন্ধুসকল এতিয়া কথা হ'ল সম্পূৰ্ণ বিশ্বাসৰ সৈতে ধৈৰ্য সহকাৰে এই প্ৰয়োগটো কৰিব সম্পূৰ্ণ মই যিদৰে ক'লোঁ সেইদৰে আপোনালোকে প্ৰয়োগ কৰিব সম্পূৰ্ণ পজিটিভ মন লৈ বিশ্বাস লৈ পেলাই এই কামটো কৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ তেজপাতৰ সহায়ত আমি নিজৰ ইচ্ছা পূৰ্ণ কিদৰে কৰিব পাৰোঁ কি প্ৰয়োগৰ দ্বাৰা কৰিব পাৰোঁ তাৰ বিষয়ে আপোনালোকে ভালকৈ গম পালে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ